সৰিয়হ খেতিৰ হাজাৰ হাজাৰ বিঘা পোৱা হৈছে। ইয়াত বৰষুণৰ অভাৱৰ বাবে যিমানটো উৎপন্ন হ'ব লাগে সিমানটো উৎপন্ন হোৱা নাই। তাৰ বাহিৰেও মানে গুটি যিমান হ'ব লাগে সিমান হোৱা নাই। এতিয়া দামটো কেনেকৈ কি চৰকাৰে দিয়ে তাকে জানিবলৈ বিচাৰিছোঁ। এনেই বৰষুণৰ অভাৱত কিবা সমস্যাৰ সৃষ্টি হৈছে? বৰষুণটো নাই দেখিছেই। বৰষুণ হোৱাহেঁতেন সৰিয়হ কেনেকুৱা হ'ল? বৰষুণ হোৱাহেঁতেন সৰিয়হ ধুনীয়া উৎপাদন হ'লহেঁতেন। উৎপাদন হোৱাহেঁতেন। এনেই এই লাইপতীয়া নদীৰ পাৰত এতিয়া কিমান হাজাৰ বিঘা সৰিয়হ হ'ব পাৰে? ইয়াত প্ৰায় 200-250 বিঘা মাটি সৰিয়হ খেতি কৰা হৈছে ৰাইজে। তোমালোকৰ কিমান আছে সৰিয়হ? আমাৰ নাই বেছি। এনেই মানুহে কিমানলৈকে কৰিছে? এনেই মানুহে প্ৰায় 10 বিঘা 12 বিঘা এজন মানুহে কৰিছে। ইয়াৰ আগত ধান হৈছিলে না? ইয়াৰ আগত কিছুমান খেতি ভাল হয়, বৰষুণ যি বা পায়। এই জেগাডোখৰ নাম কি? এই জেগাডোখৰ ঘেনাইচাপৰি বুলি ক'ব লাগিব। ঘেনাইচাপৰি বুলি কয়। এতিয়া ইয়াত আগৰ পৰিৱেশ আছে নাই? আগৰ পৰিৱেশ যিমানটো থাকিবলগীয়া আছিলে সিমানটো নাই। এনেই মাছ চাছ পোৱা যায় নাই? মাছ পুঠিটো প্ৰায় পোৱা যায়, কিন্তু আগৰ লেখীয়া নহয়, কমকৈ পোৱা যায়। আগতে ইয়াত সৰিয়হ খেতি ৰাইজে কৰিছিলে? আগতে সৰিয়হ খেতি কৰে, কিন্তু তেতিয়া বাও ধানটো বেছি কৰা হৈছিলে। এতিয়া সৰিয়হতলী হ'ল আৰু এতিয়া সৰিয়হতলী হ'ল। এনেই কেনেকুৱা লাগিছে মনটো? হালধীয়া হালধীয়া মানে এতিয়াতো ভালেই লাগে। এনেই সৰিয়হৰ কুইণ্টেলত কিমান চলিব? সেইটোতো এতিয়াতো ক'ব নোৱাৰিম, চৰকাৰে জানিব। এঘৰ মানুহে সৰিয়হত কিমান টকা লাগে উৎপাদন? এঘৰ মানুহে প্ৰায় যিজনে সৰহকৈ কৰে তেওঁলোকৰ লাখৰ ওপৰত হয়। ইমানলৈকে পায়। ঠিক আছে।